অসমৰ কুটিৰ শিল্প আৰম্ভণি প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ৰাজ্য হৈছে অসম। শিল্পকলা তথা স্থাপত্য ভাস্কৰ্যতে অসমৰ গৌৰৱ অপৰিসীম। পৰ্বত পাহাৰে আৱৰি থকা এই অসম ৰাজ্যৰ নাম কুটিৰ শিল্পৰ বাবেও সদৌ ভাৰততে বিখ্যাত। অতি প্ৰাচীন কালৰে পৰাই অসমত বিভিন্ন কুটিৰ শিল্পৰ প্ৰচলন থকা দেখা যায়। অসমৰ কুটিৰ শিল্পসমূহৰ চমু পৰিচয়: এৰী, মুগা, পাট, কপাহী আদি বয়ন শিল্প, কাঁহ পিতলৰ নানাবিধ বাচনেৰে তৈয়াৰী শিল্প, লোহা শিল্প, পাটি শিল্প, স্থাপত্য ভাস্কৰ্য আদি বহুতো কুটিৰ শিল্পৰে অসম সমৃদ্ধ হৈ আছে। শুৱালকুছিৰ পাট কাপোৰ, সৰ্থেবাৰী আৰু হাজোৰ কাঁহ পিতলৰ শিল্পই অসমৰ নাম উজ্জ্বল কৰি ৰাখিছে। কাঠ শিল্পও অসমীয়া জাতিৰ গৌৰৱৰ বাহন। অসমৰ বাঁহ বেতৰ শিল্পও এটা বিশেষ স্থান লাভ কৰি আছে। আনহাতে মাটিৰ বাচন বৰ্তন তৈয়াৰ কৰাটো এক শ্ৰেণীৰ অসমীয়া মানুহৰ ব্যৱসায়। বৰপেটাত হাতীৰ দাঁতৰ শিল্পও লেখত ল'বলগীয়া। অসমৰ কুটিৰ শিল্পসমূহৰ সমস্যা: অসমৰ কুটিৰ শিল্পসমূহত কেঁচা সামগ্ৰীৰ যথেষ্ট অভাৱ পৰিলক্ষিত হৈছে। বৈজ্ঞানিক যুগৰ বৃহৎ পৰিমাণৰ উৎপাদনৰ সৈতে ক্ষুদ্ৰ উদ্যোগসমূহে ফেৰ মাৰি চলিব নোৱাৰে। দক্ষ কাৰিকৰ নোহোৱা হৈ যোৱাৰ বাবেও বিভিন্ন শিল্প লুপ্ত হৈ গৈছে। কুটিৰ শিল্পত পৰিশ্ৰম বেছি অথচ উৎপাদন কম। অসমৰ আৰ্থ-সামাজিক ক্ষেত্ৰত কুটিৰ শিল্পসমূহৰ অৱদান: অসমৰ আৰ্থ-সামাজিক ক্ষেত্ৰত কুটিৰ শিল্পসমূহৰ অৱদান লক্ষণীয়। কুটিৰ শিল্পসমূহে বিশেষকৈ গাঁও অঞ্চলৰ বহু মানুহক কৰ্মসংস্থানৰ সুযোগ প্ৰদান কৰি আছে। এই শিল্পসমূহে শিক্ষিত নিবনুৱাসকলৰ জীৱিকাৰ পথ মুকলি কৰিছে। তদুপৰি এই ক্ষুদ্ৰ উদ্যোগসমূহে বৃহৎ উদ্যোগৰ লগতো ফেৰ মাৰিবলৈ সক্ষম হৈছে। শুৱালকুছিৰ পাট মুগা শিল্পৰ অৰ্থনৈতিক গুৰুত্বৰ লগতে সাংস্কৃতিক গুৰুত্বও যথেষ্ট পৰিমাণে আছে। আনহাতে সৰ্থেবাৰী আৰু হাজোৰ কাঁহ পিতলৰ বাচন বৰ্তনেও বৰ্তমান আৰ্থ-সামাজিক দিশত যথেষ্ট গুৰুত্ব লাভ কৰিছে। সামৰণি: কুটিৰ শিল্পই অসমৰ অৰ্থনীতি আৰু সমাজ সংস্কৃতিত গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। সাম্প্ৰতিক বিশ্বায়নৰ যুগত দেশী বিদেশী বৃহৎ উদ্যোগৰ প্ৰতিযোগিতাৰ পৰা পৰম্পৰাগত কুটিৰ শিল্পসমূহক ৰক্ষণাবেক্ষণ দিয়াটো আমাৰ জাতীয় দায়িত্ব। তো এইখিনি আছিল ভিডিঅ'টো। তো যদি ভিডিঅ'টো ভাল লাগিল আৰু হেল্পফুল বুলি ভাবিলে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। লগতে মোৰ প্লেলিষ্টত থকা অন্যান্য ভিডিঅ'বোৰ চাব, তাতো বহুত ভাল ভিডিঅ' দি আছে, লগতে বহুত ৰচনা দি আছে। তো আজিলৈ এৰিছোঁ, ধন্যবাদ। জয় অসম।